হেল্ল' ফ্ৰেণ্ড, যদি আপোনালোকৰ যদি এটিএম কাৰ্ড বেয়া হৈছে, নহয়তো হেৰাইছে ক'ৰবাত, বা যদি আপোনাৰ এটিএম কাৰ্ডখন যদি এটিএম মেচিনত কাম নকৰা হৈছে, তেনেহ'লে আপুনি নতুন এটিএম কাৰ্ড এপ্লাই কৰিব পাৰে। এতিয়া আপুনি নতুন এটিএম কাৰ্ড আপুনি অনলাইন থ্ৰু নিজৰ যোনটো বেংকৰ এটিএম কাৰ্ড হয় সেই বেংকৰ ৱেবছাইটৰ পৰা কৰিব পাৰে। তো আহক আমি নতুন এটিএম কাৰ্ড কেনেকৈ এপ্লাই কৰে আমি চাওঁ। আৰু যদি মোৰ চেনেলটো আপোনাৰ যদি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা আৰু ইনফৰ্মেশ্যন পাই থাকিবলৈ। প্ৰথমতে আমি গুগল ক্ৰমটো খুলি ল'ম। গুগল ক্ৰমটো খোলাৰ পিছত আমি ইয়াত SBI টাইপ কৰিম। SBI টাইপ কৰি আপোনালোকে দেখিব যে আমি SBI অফিচিয়েল পেজটোত আমি পাই যাম। এইটো আমি SBI অফিচিয়েল পেজটোত আমি পালোঁ। তাৰপৰা আমি লগ ইন কৰিম আমাৰ ডিটেইলছ দি মেলি। তো ইয়াত আমি লগ ইনত ক্লিক কৰিম। লগ ইনত ক্লিক কৰি আপুনি দেখিব যে এইখন পেজখন খোল খাই এটা কণ্টিনিউ টু লগ ইন, ইয়াত আমি ক্লিক কৰিম। ইয়াত ক্লিক কৰি আমি ইউজাৰ নেম এণ্টাৰ কৰিম। তাৰপাছত আমাৰ পাছৱৰ্ডটো এণ্টাৰ কৰিম। আপোনালোকে দেখিছে গম পাব। তাৰপাছত এইটো আমাৰ যোনটো লেটাৰ ডিছপ্লে কৰা আছে সেইটো এণ্টাৰ কৰি আমি লগ ইন কৰি দিম। লগ ইন কৰাৰ পিছত দেখিছে আপোনালোকৰ এনেকুৱা একাউণ্টটো খোল খাই যাব। আপোনাৰ যোনটো SBI একাউণ্ট সেইটো খোল খাব। তো আপুনি দেখিছে ইয়াৰ ওপৰত ছাৰ্ভিচেছ, আমি ছাৰ্ভিচত ক্লিক কৰিম। ছাৰ্ভিচত ক্লিক কৰাৰ পিছত ATM কাৰ্ড ছাৰ্ভিচেছ আমি তাত ক্লিক কৰিম। দেখিছে তো ATM কাৰ্ড ছাৰ্ভিচ আমি ক্লিক কৰাৰ পিছত আপুনি দেখিছে কেইবাটাও অপশ্যন আছে। তো আমি ক্লিক কৰিম ৰিকুৱেষ্ট ATM/ডেবিট কাৰ্ড। তো আমি তাত ক্লিক কৰিম। তাত ক্লিক কৰিছোঁ দেখিছে আপোনাৰ প্ৰাইমেৰী একাউণ্ট যোনটো আপোনাৰ একাউণ্টটো দেখুওৱা হৈছে। তো যদি আপোনাৰ এটাতকৈ বেছি একাউণ্ট আছে তো আপুনি চিলেক্ট কৰি ল'ব কোনটো একাউণ্টত আপুনি ATM কাৰ্ডখন আপুনি ইছ্যু কৰিব খুজিছে। তো একাউণ্টটো চিলেক্ট কৰাৰ পিছত আপুনি ইয়াত দেখিছে কাৰ্ড কেটেগৰী। তো কাৰ্ড কেটেগৰী আপুনি চিলেক্ট কৰি ল'ব ডেবিট কাৰ্ড। তাৰপিছত আপোনাৰ ডেবিট কাৰ্ডখন কোনটো নাম দিব খুজিছে, তো আপুনি যোনটো নাম দিব খুজিছে সেই নামটো তাত এণ্টাৰ কৰি দিব। তো সেইটোৱে প্ৰিণ্ট হৈ আহিব। তাৰপাছত আপুনি চিলেক্ট দ্য টাইপ অফ দ্য কাৰ্ড, বা আপুনি কোনখন কাৰ্ড ল'ব খুজিছে সেইটো। তো এইবোৰ মাষ্টাৰ কাৰ্ড বা আপুনি ভিজা কাৰ্ড যি কাৰ্ড ল'ব খুজিছে সেই কাৰ্ডখন আপুনি চিলেক্ট কৰি দিব। সেইখন কাৰ্ডে আপোনাৰ আহি যাব। তো ইয়াত মই মাষ্টাৰ কাৰ্ড চিলেক্ট কৰিছোঁ। তো দেখিছে তাৰপৰা এগ্ৰী কৰি পিনে মই এইটো ছাবমিট কৰি দিম। ছাবমিট কৰি মেলি আপুনি দেখিছে, তো তাৰপিছত আপুনি দেখিছে এইটো ছাবমিট কৰাৰ পিছত আপুনি দেখিছে আপোনাৰ এইখিনি আহিছে। তো আপুনি এড্ৰেছটো দিব লাগিব কোনটো এড্ৰেছত আপুনি ATM কাৰ্ডখন বিচাৰিছে। তো আপুনি এইটো ৰেচিডেঞ্চ এড্ৰেছ ইয়াত ক্লিক কৰিম। দেখিছে ইয়াত ক্লিক কৰি মেলি আপুনি ইয়াত দেখিছে আপোনাৰ এটা দুটা এড্ৰেছ আছে, এটা টেম্পৰেৰী এড্ৰেছ, এটা পাৰ্মানেণ্ট এড্ৰেছ। তো আমি পাৰ্মানেণ্ট এড্ৰেছত ক্লিক কৰি আমি ছাবমিট কৰি দিম এতিয়া। তো ছাবমিট কৰাৰ পিছত আপোনালোকে দেখিছে, তো আপুনি আপোনাৰ ওৱান টাইম পাছৱৰ্ডটো ইউজ কৰিব পাৰে, নহয়তো আপোনাৰ প্ৰফাইল পাছৱৰ্ডটো ইউজ কৰিব পাৰে। তো যোনটো আপোনাৰ সুবিধা হয় সেইটোৱে আপুনি কৰিব, মানে আপোনাৰ অৰ্ডাৰটো কনফাৰ্ম কৰিবলৈ। তো ইয়াত মই OTP ৰিকুৱেষ্ট কৰিছোঁ। এইটো আপুনি OTPটো এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিছোঁ আপোনালোকে ছাকচেছফুল হৈ যাব। আপোনাৰ অৰ্ডাৰটো কনফাৰ্ম হৈ যোৱা 10-15 দিনৰ পিছত আপুনি দিয়া এড্ৰেছত আপোনাৰ ATM কাৰ্ডখন আপোনাৰ ঘৰত পাই যাবহি। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, যাতে পোনপ্ৰথমে মোৰ এনেকুৱা ইনফৰ্মেশ্যন বেছড ভিডিঅ' আপোনালোকে পাই থাকে।